মই এদিন দুপৰীয়া বহি থকা অৱস্থাত দোকানত এইধৰণে এজন বেপাৰী আহিলে। বেপাৰী মানে এইবাৰ 10 টকীয়া পেকেট বিকে, যিবিলাক লং ইলাচি, ডালচেনি, কাজু এনেকুৱাবিলাক বস্তু বিক্ৰী কৰে যিবিলাক। সেনেকুৱা এজন আহিলে, আমাৰ অসমীয়া ল'ৰা হয়। তেখেতে আহি পিনে আলিৰ পৰা চিঞৰিছে মোক, ইয়াৰ পৰা আলিৰ পৰা চিঞৰিছে, তাৰ পৰা চিঞৰিছে আৰু হৰ্ণ মাৰিছে, মানে হৰ্ণ মাৰি কৈছে মই আমুক তামুক আনিছোঁ, এইবিলাক বস্তু ল'ব নেকি? তাৰপৰা মই ক'লোঁ যে নলওঁ বুলি, ডাইৰেক্টে নলওঁ কৰিলোঁ। তেখেতে নলওঁ বুলি কোৱা দেখি ডাইৰেক্ট গুচি গ'ল আৰু নেক্সট বাৰ সুধি নাচালে। আমি এইটো আমুক আনিছোঁ, আপুনি ৰখাই চাব পাৰে বুলি, এনেকুৱাবিলাক কোনো কথা নক'লে। কিন্তু তেখেতে ডাইৰেক্টে গুচি গ'লগৈ। আৰু যদি মাৰোৱাৰী বা বেংগলীসকলেও এনেকুৱা বস্তু বিক্ৰী কৰে বা বেলেগ বস্তু দিবলৈ আহে, তেনেকৈ দিবলৈ আহিলে সিহঁতি কি কৰে, গাড়ীখন ডাইৰেক্ট ৰাস্তাতে ৰাখিব। ৰাস্তাতে ৰাখি পিনে সিহঁতি আহিব দোকানলৈ, আহি পিনে মোৰ লগত কথা বতৰা পাতিব, বা যিকোনো দোকানীৰ লগত কথা বতৰা পাতিব। তেখেতলোকে কথা বতৰা পাতি পিনে অলপ সময় দিব, 5 মিনিটমান কথা পাতি তাৰপৰা ক'ব মই এইটো বস্তু আনিছোঁ, আপুনি ল'ব নেকি? বা এইটো বস্তু আপুনি ব্যৱহাৰ কৰি চাওক, আপুনি যদি ভালকৈ বিক্ৰী হয় তেনেহ'লে বিকিব আৰু দিম, আৰু নহ'লে বস্তুটো ঘূৰাই দিব। এনেকুৱা কিবা এটা ৰিস্ক লোৱা নিচিনা সিহঁতি দেখায়। আৰু সেনেকৈ ক'লেতো বস্তুটো ল'বই লাগিব, বা আমাৰো ভাল লাগিব কিবা এটা বিকি, লাভ আমুকটো হ'ব তামুকটো, চব ডিটেইলছ ক'ব মানে। কিন্তু আমাৰ অসমীয়া যিবিলাক ল'ৰাই বা আমি যিবিলাক আহিছোঁ উঠি বিজনেছত নামিবলৈ আহিছোঁ, তেখেতলোকে এইটো ছিষ্টেম কৰা দেখা নাযায়। কাৰণ যিজন আহিছিলে মোৰ দোকানলৈ, তেখেতে অলৰেডি গুচিয়ে গ'লগৈ। আৰু মাৰোৱাৰীসকলে আহিলে মানে ধুনীয়াকৈ আহি পিনে বহুত সময় মোক, বা 5-10 মিনিটে দিলে, সময় দি পিনে কথা পাতিলে আৰু বস্তুটো ধুনীয়াকৈ বিক্ৰী থৈ গ'ল। যিখিনি সময় তেখেতলোকে মোৰ লগত সময় নষ্ট কৰিলে, সেই উপযুক্ত মূল্য সিহঁতি লৈহে যাব। কিন্তু আমাৰ অসমীয়াকেইটাৰ হাতত সেইখিনি সময় দিবলৈও সময় নাই আৰু বস্তু বিকিবলৈও সময় নাই। সেইকাৰণে আমি মাৰোৱাৰী বেংগলী বা বহুতখিনি বিজনেছৰ ক্ষেত্ৰত জানিবলগীয়া কথা আছে। এইটো এটা সৰু বেছিক এটা ইনফৰ্মেশ্যন আপোনালোকলৈ দিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে নতুন ভিডিঅ'বিলাক যিবিলাক সৰু দিব পাৰোঁ আপোনালোকক, এই নতুন ভিডিঅ'বিলাক আপোনালোকলৈ পোনপ্ৰথমে যাতে যায়। ধন্যবাদ।